কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আজি মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকে চাগে দেখি অনুভৱ মানে ভাবিছে সয়াবিন কেনেকৈনো মই মানে পনীৰ টাইপত বনাইছোঁ চাওকচোন। আৰু ইয়াৰ কেৰাহীত মই প্ৰথমতে তেল আৰু নিমখ দি দিছোঁ। মানে এনেকৈ ভাজিলে যিকোনো বস্তুৱে হওক আৰু আলুৱে হওক বা যিকোনো ভাজি চাজি বনালে মানে সয়াবিন এনেকৈ যিকোনো বস্তু ভাজিলে মই ফাৰ্ষ্ট মানে গৰম তেলৰ লগত অকণমান নিমখ আৰু হালধি দি দিওঁ, তেতিয়া কালাৰটো ভাল হয় আৰু মানে ধুনীয়া লাগে। আৰু আপোনালোকে কোনে এনেকৈ ভাজে, কিছুমানেতো মানে ডাইৰেক্ট ভাজি থাকোঁতে হালধি আৰু নিমখ দি দিয়ে, কিন্তু মই এনেকৈ বেছি ভাল পাওঁ। আৰু ইয়াতে মই দালচেনি আৰু ইলাচি এনেকৈ অকণমান দি দিছোঁ আৰু ইয়াত পিঁয়াজখিনি দি দিছোঁ। কাটি থৈ দিয়া পিঁয়াজখিনি অকণমান টাইম ৰঙচুৱা হোৱালৈকে ভাজিম আৰু ভাজা হোৱাৰ পিছত অকণমান আদা ৰচুন দিব নাপাহৰিব দেই। আকৌ আদা ৰচুনটো মেইন হয় আমাৰ, হয়নে নহয় বাৰু। আদা ৰচুন দি দিছোঁ অকণমান। সেই গোটেইখিনি মিক্স হোৱাৰ পিছত বিলাহী এটা কাটিছিলোঁ আৰু সেইখিনি কাটি পিনে তাতে দি দিছোঁ বিলাহীখিনি। মোৰ চব ৰেচিপিতে মানে বিলাহীটো কমন থাকিবই, মানে আপোনালোকে কোনে বিলাহী ভাল পায় মানে বিলাহীটো দিলে আৰু মানে আঞ্জাত কালাৰটো ধুনীয়া হৈ যায়। আৰু অকণমান মছলা পাতি দি দিছোঁ, যোনে মছলা খাই দিলে হ'ল, যোনে নাখায় নিদিলে হ'ল আৰু কম মছলা ব্যৱহাৰ কৰিলে হ'ল এনেকৈ। তাৰপিছত অকণমান সিজিব দিম আৰু ইয়াত দেখিছে কি ধুনীয়া এটা কালাৰ আহি গৈছে। আৰু ইয়াৰ পিছত মই এনেকৈ অকণমান টাইম আৰু তাৰপিছত ভাজি থৈ দিয়া আলু আৰু চয়াবিনখিনি এনেকৈ পেলাই দিছোঁ। আৰু অকণমান বেছি পানী নিদিওঁ, অকণমান পানী দিম, বেছি মানে ইয়াতে মানে বেছি পানী দিলে ভাল নালাগিব খাই, অকণমান চব্জি টাইপত কৰি থৈ দিম। এনেকৈ চাওকচোন, ভাল লাগিছে নিশ্চয় ন। দেখিছে কেনেকুৱা হৈছে ক'ব দেই। মইতো বহুত বেছি ভাল পাওঁ এনেকৈ, মানে কেতিয়াবা নিৰামিষ খালে মানে এনেকৈ আৰু মাছ মাংস নাখালে আৰু এনেকৈ বনাই দিওঁ কেতিয়াবা। আৰু সদায় দিনটো মাছ মাংস খাই থকাটো সম্ভৱ নহয় বা নিজৰ স্বাস্থ্যৰ কাৰণেও বেয়া হয়, গতিকে কেতিয়াবা এনেকৈও খাই ভাল লাগে, এনেকৈও খাই দিওঁ, ভাল লাগে। আৰু আপোনালোকে কোনে এনেকৈ খাই ভাল পায় ক'ব। আৰু লাষ্টত মই অকণমান দালচেনি দি দিছোঁ আৰু দেখিছে কালাৰটো কি ধুনীয়া হৈছে।